সো গাইজ এইটো ভিডিও কেৱল এন্টাৰটেইনমেন্ট পাৰপাছৰ বাবে বনোৱা হৈছে আৰু এই ভিডিওটোত কৰা এক্টিভিটিসমূহ আপোনালোকে ঘৰত কৰিবলৈ একদমে ট্ৰাই নকৰিব। আমি বহুতো সেফটি মেজৰ মনত ৰাখি ধ্যান ৰাখি আমি এইবোৰ কাৰ্যকলাপ কৰিছো। সো আপোনালোকে প্লিজ একদম এইবোৰ ঘৰত কৰিবলৈ চেষ্টা নকৰিব। দেন এতিয়া ভিডিওটো চাওক আৰু এনজয় কৰক। ধন্যবাদ। গম পাই এম কাম নাই সন্দেহ এইখন শ্মশান এখন ঐ ও জইনিয়াল ঐ নহয় জচোন ওক যা কি হ'ল জুৱাই কি হলাই কি হ'ল জচোন কি হল কি হল নাই আকৌ জচোন লাগছে বন্ধ করছুন জো গাড়ি স্টার্ট কমান কেমেৰা চামেৰা লো কেমেৰা বাদ গিয়াৰ পাৰে জো খালে বন্ধ নকৰি কেমেৰা ওই ৰ মানে হানকা এটা ফিল হৈ গেল হয় মোৰ মাথা এটা একদম মানে একদম নষ্ট হৈ গেল মাথা এটা যে হল কি বেগটো মানে ইমান তো গাইস স্বাগতম পুনৰবাৰ জংগলী সিৰিজৰ অন্য এটি ভিডিও লৈ তো গাইস দেখা একদম হৰৰ আৰু বহুত দিনৰ মূৰত কেমেৰাৰ আগত কাৰণ আমাৰ পৰীক্ষা চলি আছিল তো তাৰ কাৰণে ভিডিও চিডিও বনাই আছিলো তো খবৰ পাতি নিশ্চয় সবৰে ভাল আৰু গাইস হ'ল নাকি আমাৰ একদম টপ টিপ তোৰ কে নাই গৰম মগুদ তো কিয় হতিম আপোনালোকৰ কে নাই ইয়াৰ ভাল তো ঘৰতে পৰি থাকে না তো গাইস দেখা পাইছি ৰাতি সেটআপত লৈ আছো তো বঢ়িয়াকে ভাত পানী খাইছো ভাতত খাইছা না বলা একদম ও গটাই ৰাতিটো কিন্তু ভোক লাগে কিন্তু বালা খাব লাগব নৰি চিকৰেন চলি গেল তো পানী বটল মই আনছো ফোন আহিলে তুমি পিতাই ফোন করছি আনতাও তো গাইস দেখা পাইছি গটাই দুনিয়াখান ঘুমিছে গেছে না কাৰণ 10 টাক লাগি নরমাল মানুহ নাখায় আৰু আমাৰ দৰে নিহাছৰ গেলা থাকে ৰকচোন 4টা 5 টাক লাগিও থাকিব কিন্তু মানে নরমাল মানুহ 10টা খাতি খাই মানে কষ্ট মানে কৰি ধৰক দিনটো কষ্ট অফিস যোৱা মানুহখিনিও ধৰক একদম 10টা বজাত কম্পালসৰি শুয়ে যায় তো টাইম কিমান হৈছে মই দেখাই আছো আপোনালোকক ডাইৰেক্ট গুগলত দেখাই দাও তো দেখা পাইছি হোৱাট ইজ দ্য টাইম ইন ইণ্ডিয়া তো 9:59 মানে 10টা বাজে আৰু তো এই 10টা বজাত ওলাই আহিছো মানে আমি এটা জাগা আজি এক্সপ্লোৰ কৰিবা মানে জাগা বুলি ক'লে ভুল হ'ব আৰু মানে শ্মশান যামে শ্মশান নাজনো ই কি কৰিব মইও মৰবে পাৰো ইও মৰবে পাৰে নম্বৰা দে তই বাকি দেখা পাইছি এখন দুখন গাড়ী চাৰি আহি আছে আৰু পিছেদি সো গাইজ 10টা বজাত ওলাই আহিছো আমি মানে আজি এখন শ্মশানত মানে গটাই ৰাতিটো থাকিম মানে তো তাতে মানে চ্যালেঞ্জ টাইপ হ'ব এটা আৰু মই কিন্তু কিবা মৰা আন পালি লগালক পুলিচক ফোন কোনি মৰা আন পালি মই তই মৰা আন পালি না মই মৰা আন পালি মই মৰা আন পালি নম্বৰা দে ইমান হয় কি ওৰাই মৰাত মানটো হয় হয় নকৰো লগুন আছে তো দেখা তো দেখা পাইছি পুৰা গেটাপ আৰু নরমাল গেটাপ মই বঢ়িয়াকে নরমাল গেটাপ এটা মই নরমালত আহা নাই ৰ কি নরমালত আহা নাই এটো কি মোৰ ভূতকে জানো পতাব এতে চক্ৰী ভূত পতাব তো গাইজ বঢ়িয়াকে এটা নরমাল গেটাপত ওলাই আহিছো দেন এতিয়া বঢ়িয়াকে 10টা বাজিল তো জায়গাটোক লাগি যাই থাকো যাই পুৰা একদম তাতে দেখাই আছো আৰু যতে দেখাই যাম আপোনালোকক তো এখন বাইক লৈ আহিছো তো জায়গাটোক লাগি যাই লওঁ দেন তাতে আপোনালোকক দেখাই আছো আৰু ব্লগটো পুৰা একদম ফুল্লি হৰাৰ হ'ব যাই আছে কি হ'ব তাৰমানে আমাৰ লগত কি হ'ব যাই আছে আমি আৰু একদম মানে কোনো ধৰণৰ আন্দাজাই নাই আৰু তো গোটাই ৰাতিটো তাতে থাকিম যিমানখিনি টাইম পাৰোঁ আৰু বাকী দেখা পাইছি চন্দ্ৰ দেই কি দিলে এইগিলা হনুমান চালিচা মাতক একবাৰ এবাৰ দক এই ইয়াতে নালগে দক তাতে মাতলি হ'ল তো গাইজ এই ভিডিঅ'টো বনোৱাৰ এটা মেইন কাৰণ হ'ল যিহেতু আমাৰ জংগলী সিৰিজত মানে আমি এটা তাৰমানে কমিউনিটি দিছিলোঁ তো তাতে কমিউনিটিত বহুত কেইজনে মানে কমেণ্ট কৰিছিল যি ৰাতিৰ মানে হৰাৰ টাইপ ভ্লগ লাগে আৰু জংগলী সিৰিজত তো সেইকাৰণে এইটো ভিডিঅ' বনোৱা মেইন উদ্দেশ্য তো তুহুনৰ কাৰণে আমি বনাইছোঁ চ' প্লিজ তুহুন একদম দগৰি শ্বেয়াৰ মাৰ এইটো ভিডিঅ' মানে ধামধুম ভিউ যাব লাগিব ইমানখিনি ৰিক্স লৈ ৰাতি 10টা বজাত ওলাই আহিছোঁ এতিয়া বকাক লাগি 10টা 5 মানে হ'ল কিজানি ঘৰত যি গালি দিছে কৈছে কক মই আৰু কি কৈছোঁ মই তহঁতৰ খানা থাকা বুলি কৈছোঁ মই আৰু এন্দত তাতে মইছে বোলে পিতা নতৰে মানে এগলাখান আমাৰ একদম মিলাই ফেলে প্লেনিং কৰিছোঁ বঢ়িয়াকে যিহেতু আইমেনো দে না তো মিলাই ফেলে প্লেনিং কৰি দিওঁ বঢ়িয়াকে ওলাই আহিছোঁ দেন এতিয়া জাগাটোক লাগি যাই থাকোঁ গাইছ মানে এতিয়া দৌতেৰে আমাৰ দেউতাক চকত লাগনা প্লেয়াৰ একটা কালি গলি আৰু জাগাটোৰ নামটো কচোন জাগাটোৰ নাম এই দামাল ঘাট নতুনকে যোনখন ব্ৰিজ মানে এই বেতাল দা হেতৰ মাজতে এটা ভ্লগত দেখাইছিলে কিজানি এখন ব্ৰিজৰ কাম চলি আছে বৰবাগ চাইডেদি তো বহুত আগতে দেখাইছিল মানে নদী এটাৰ পাৰতে মানে পাগলদিয়া নদীৰ পাৰতে শ্মশান এখন আছে তো যাম ফুল্লি দেখাই বঢ়িয়াকে এক্সপ্ল'ৰ কৰোঁ কৰি যাতে ভূত লৈ না পিয়াচিনি লৈ না জখনি লৈ দেখি আছোঁ পুৰা কৰা পাকল বাবা নদীৰ পাৰ যিহেতু তো বঢ়িয়াকে বাইকখন লওঁ আৰু তই লোকেশ্যন ৰাস্তাটো দেখাই থাকিবি ঠিক আছে তো গাইছ এতিয়া বলক জাগা একদম মেইন লোকেশ্যনক লাগি যায় আৰু গাইছ বিদ্যা কৈছোঁ ভয় লাগছি দক কাৰণ ৰাতি 10:30 বাজিল এতিয়া মানে আমি ইয়াতে অলপ টাইম থাকিলোঁ আৰু যিহেতু মানে অলপ ৰাতিকে গ'লে আৰু এক্সপিৰিয়েঞ্চটো বেছি ভাল আৰু শ্মশান দোকান এনেকুৱা জেগাত তো এতিয়া বঢ়িয়াকৈ যাই লওঁ জেগাটোত মানে ই লোকেশ্যনটো দেখাই দিব মই যাই থাকিম কাৰণ আপোনালোকে ভাবিব পাৰে যে ঘৰৰ পিছফালেও কৰি দিব পাৰোঁ আমি তুমি একজেক্ট লোকেশ্যনটো দেখাই আছোঁ চাই থাকা বল
পৰা অফ ৰোডিং ষ্টাৰ্ট নাই তো গাইছ ৰাস্তাটোৱে চাকে নাই ৰাস্তা তো গাইছ ফুল্লি একদম বালা চালা মানে গাড়ী কাটি লৈ যায় তো মানুহবিলাক ঘূৰিছে ৰাস্তাই যাবি। পথটো নাছিলে মানুহবিলাক ঘূৰিছে দেখা পাইছি তো বান্ধা আন্ধাৰ একদম এক দুই ঘৰ মানুহ আছে বাৰু যিসকল মানে আমাৰ দৰে ধৰক পঢ়া চলি আছে আৰু সেনাহান প্লাছ আমাৰ দৰে কোনোবা মেইনলি তই চলাটোত মনোযোগ অ'কে দেই তো গাইছ ফাইনেলি সেই জাগাটো আহি পাইছোঁ লোকেশ্যন দেখাই আছোঁ আপোনালোকক এতিয়া বাকী গাইছ মানে গাড়ী চলি আছে সেনেকৈ JCB চলি আছে মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে যিহেতু এখন দলং হ'ব যাই আছে কোনো এখন দলং হ'ব যাই আছে মানে জাগাটো বহুত বেছি বেয়া জাগা দামাল হাট বুলি কৰি বহুতে ভয়ে কৰে মানে গধূলিতে এবাৰ ভয় কৰে এতিয়াতো প্ৰায় 10টা 10:30 বাজি গ'ল আমি আহি পাওঁতে এইখিনি জেগা তো শ্মশানখন আছে আমাৰ পিছফালে তো দেখি আছোঁ ৰ'ব ধুবুৰীয়াকৈ মানে গোপ্ৰৰ কোৱালিটি কেনেকুৱা হয় নাজানো মেবি মোবাইল দিয়ে ল'ব লাগিব কিজানি মোবাইল দিয়ে তো চাই লওঁ কেনেকুৱা কি কৰিব পাৰে দলংখন দেখাই দি আছোঁ ৰ'ব আপোনালোকক যোনখন নৱনিৰ্মিত দলং হৈ আছে এতিয়া আহি পৰিলোঁ দেই এই গাইছ নোপোজা গোপ্ৰত কাম নাই মোবাইল দি দেখাই আছোঁ চাই লওঁ সেইটো জইনেল আছে একদম তো এইখন এই দেখা পাইছি না দলংখন নাই দে নাপই দেখা নাপাই দিয়ক ৰাতি বহুত হেৰি না এই তাতে এখন দলং আছে তাতে বনি আছে বাৰু মই অলপ ক্ল'জলি যাই কিনে মই দেখাই দিব চেষ্টা কৰিছোঁ মই দেখাই দি আছোঁ বা হাকে নাই হেভিয়াই পৰিলোঁ দেই তো গাই চাক এই তলত এইটো পাগল দিয়া নদী আৰু এখন হৈছে দলং নতুনকৈ বনাই আছে এই আহিছে ঠিকে একদম তো গাইজ অলপ দাঙি লৈছোঁ জাষ্ট যিহেতু মানে 1x হৈছে তো তাৰ কাৰণে তো বেগত কিছুমান সামগ্ৰী আছে ধৰক ৰাতিৰ কেম্পিং বুলি নকওঁ বাৰু এনেকুৱা চেলেঞ্জিং ভিডিঅ' তাত কিছুমান বস্তু লৈ আহা অত্যন্ত দৰকাৰী তো তাৰ কাৰণে বেগত কিছুমান বস্তু লৈ আহিছোঁ মই দেখাই আছোঁ জইনালি ফুল জাঠিজোং আনা নাই দেই ইয়াতে ভূতক কি জাঠিজোঙেদি মাৰিবি নেকি এই কুকুৰ শিয়াল কুকুৰক মই হেণ্ডেল কৰিম দেই তো বেগত দেখা পাইছি এডাল চিনত ট্ৰাইপড লৈ আহিছিলোঁ বাট ট্ৰাইপডডাল ইউজ নহ'ব তো বঢ়িয়াকৈ এটা লাইট দেখা পাইছি এটা আৰু এটা টৰ্চ লৈ আহিছোঁ দূৰৰ অবজেক্টখিনি চোৱাৰ কাৰণে জইনালে সেইটো লওঁ দেন এটা টৰ্চ আৰু এটা পানী বটল আছে পানী বটলটো এডাল চিনত আছে এক ছেকেণ্ড মই দেখাই আছোঁ তো এডাল চিনত এইটো জাষ্ট এটা পানী বটল তো এইখিনি বস্তুৱে লৈ আহিছোঁ মজাকৈ তো তই সেইটো লাইটটো লৈ লওঁ যাই এতিয়া গাইজ আমি শ্মশানখনৰ ওচৰত দেখাই আছোঁ ট্ৰাইপডটোৰ কাম নাই দেই এতিয়া না টৰ্চটো লচোন টৰ্চটো লওঁ তো ট্ৰাইপডটো তই চেণ্ডেল মাৰ চব মই লওঁ আৰু চব মই কৰ আকৌ নহয় দেই তই টৰ্চৰ মোক দি লাইটটো দি তই চেন দুইডাল মাৰ তো এইখিনি বঢ়িয়াকৈ লৈ লৈছোঁ যিহেতু গোটাই ৰাতিটো ইয়াতে আমি তাৰমানে এক্সপ্ল'ৰ কৰিম বুলি হেৰি কৰিছোঁ আৰু মনস্থ কৰিছোঁ আৰু মনস্থ মানে কি চেলেঞ্জিং টাইপ আৰু তো দেখা পাইছি টৰ্চৰ পোহৰ যিমান দূৰক লাগি চাই কেৱল আন্ধাৰ দেখা পাইছি এইগিলা জংঘল আৰু তাতে আছে শ্মশানখন তো শ্মশানখনৰ ওচৰত যাম আমি দেখা পাইছি শ্মশানৰ খুঁটা এগিলা তো যাই লওঁ যাই দেখাই আছোঁ তোক ওচৰত আপুনি এইটো লাইট লৈ লওক বেগটো লৈ লওঁ নেকি লগত আমি শ্মশানখন দেখাই আহোঁ আহি কিনে বিবেককেইটা অ'কে মই অলপ নিগেটিভ ফিল হৈছে কিন্তু সিমান এটা ফিল হোৱা কাৰণ এইফালে গাড়ী চলি আছে মানে সিমান এটা বুলি নহয় গাইজ গাড়ীৰ কনষ্ট্ৰাকশ্যনৰ কামটো গোটেই ৰাতিটো চলি থাকিব তাতে মানে কনষ্ট্ৰাকশ্যন চাইডটো দলংখনৰ কাম চলি আছে প্লাছ তাতে খান্দা চান্দাও চলি আছে কিন্তু মানে তোৰ বোধে এখন জগতত ভূত আছে না নাই অবভিয়াছলি আছে কাৰণ যিহেতু আমি হনুমান বিষ্ণু মহাদেৱ এইবিলাক মানুহ তো ভূতটো থাকিবই নাই আৰু মোৰ ৰাইটো দেওঁ না তোৰ ৰাইটো য'ত নিগেটিভ থাকিব তাতে পজিটিভ থাকিবই যেনেকৈ আমি পজিটিভখিনি মানো মানে নিগেটিভটো সেই জেগাত থাকিবই তো সেইকাৰণে অলপ নিগেটিভনেছটো আৰু মোৰ মতেতো ইয়াতেতো ভূত আহিবা খুব মানে কম সাহস কৰিব কাৰণ কিয় জানানা মেইন কথা শ্মশানত মহাদেৱ থাকে আৰু শ্মশানৰ নিচিনা পবিত্ৰ জেগা নাই তো ইয়াতেতো অলপ তো এইটো বস্তু আমি চাই লওঁ গোটেই ৰাতিটো যিহেতু থাকিমেই দেখা পাইছে বেছি দূৰ যাব নোৱাৰে দিয়ক কাৰণ অলপ কথা আছেতো গা পা ধোৱা বহুতখিনি অলপ নিয়ম নীতি থাকেতো তো এইখন শ্মশান দেখা পাইছি বেছি দূৰ নাযাওঁ বাৰু সেইটো লাইটটো মাৰি দিছোঁ জইনা সেইটো লাইট মাৰি দি আকৌ নাই তো দেখা পাইছি এইখন শ্মশান এখন তাত দেখা পাইছি
তো এই ৰ'ব আৰু বেছি ওচৰত নাযাওঁ আৰু অলপ মানে ধৰক গা পা ধোৱা কথা হ'ব দেখাই দিছোঁ এখন তাতে একদিন বিলীন হৈ যাব লাগিব নে কি কওঁ আমাৰ শেষ যাত্ৰা ইয়াতেই দগ গাইছে আৰু এইগিলা বহুত ৰিক্সি হৈ যায় কাৰণ ভগৱানৰো এটা মানে নিজৰ সেই আছে না টাইম আছে তো সেই টাইমখিনিত যদি আমি তেওঁক ডিষ্টাৰ্ব দিবা আহোঁ মেবি আমাৰে ক্ষতি হ'ব 10:40 মান হ'ল কিজানি মোবাইলটো চোৱা নাই বাৰু ভিডিঅ' কৰি আছোঁ যিহেতু তো ঠিক আছে বঢ়িয়াকৈ আমি অলপ টাইম থাকোঁ গোটেইখিনি দেখাওঁ আপোনালোকক তো আপোনালোকে চাই থাকক পূৰা ৰাতিটো চাৰিটা ফুল্লি ট্ৰাই কৰিম আমি তো কি হয় দেখা যাওক বাৰু ভয়তো লাগছে অলপতো লাগিবই নৰ্মেল কথা আৰু তো বাট চাই লওঁ গোটেই ৰাতিটো থাকিম মজাকৈ ভাত পানী খাই আছোঁ আকৌ টেনশ্যন নাই তো বঢ়িয়াকৈ থাকোঁ নহয় গাড়ীখনত বহিম নহয় ক'ৰবাত বহিম আৰু কিবা কৰিম অলপ বুনে চুনে বহি থাকিম বহিম আৰু মুঠৰ ওপৰত একদম দক গাইছ তো গাইজ জেচিবি তাতে কাম কৰি আছিল তো কনষ্ট্ৰাকশ্যন ছাইডৰ কাম কৰি আছিল বাট কেইখনমান জেচিবি গেলোঁ লাষ্ট পথ দেখা পাইছি না পনাই মই নাজানো বাৰু লাষ্ট এখন জেচিবি আছে বাকী মই আছোঁ ইয়াতে থিয়া দি পিছফালে শ্মশান খান প্লাছ জইনাল আছে ৰ'ব হাও হ একদম বাপৰে মানে এই গাড়ীগেলা যাবলৈ ভয়ো লাগছি প্লাছ গৰমো 11টামান বাজি গ'ল এতিয়া তো গাইজ চাই লওঁ অলপ টাইম কি হয় মানে ধৰক বহুত কথাটো উৰি যাবই তই ধৰ কেমেৰাটো মানে পকেটত মোৰ মোবাইলটো আছে পানী ময়ো খাওঁ অলপ পিয়া লাগছি মানে তাড়াতাড়িকৈ ভাত কেইটা খাই আহিলোঁ তো বাট পানী খোৱাৰ টাইম একদমেই নহ'ল আৰু মানে ভাত খাই কিনে মোৰ পানী খোৱা স্বভাৱটো নাই ই খাইছিল বাৰু কিন্তু ইয়াৰ আৰু পানী খালাক পানী বটলটো উলিয়াই লাগ যিহেতু ভালেই হৈছে দে ময়ো খাওঁ এটা চাব পৰা যাব না চাওঁ গাইছ কিমানমান টাইম পাৰোঁ থাকিবা মানে তাতে চাওঁ গৈছি ৰখ ভুলতে মনতে যাৱা কিন্তু এটা কথা মন কৰিছে না তই ঘৰতকৈ কিন্তু ঠাণ্ডা আছে ঠাণ্ডাটো আছে মহৰ কামাৰো আছে চব্জি মহৰ কাম বেছি কথা মইতো আৰু কথাই বেছি জাংলি দেখাবা যায় সেই হাফ পেণ্ট চাফ পেণ্ট মাৰি আহিছোঁ জাংলি নে চেতুৱে তাত বাদে কি কণ্টেণ্ট দেখাবি গাইজ যিমান পাৰোঁ আপোনালোকক মানে ইউনিক কণ্টেণ্ট দেখাবকৈ চেষ্টা কৰি আছোঁ জানি না প্ৰথম কথা অসম ইউটিউবখনত এতিয়া বাকী একোৱেই নাই মানে একোৱেই বাকী নাই আপোনালোকে কোনে কি মতামত দিয়ে মই নাজানো বাৰু কিন্তু অসম ইউটিউবখনত বাকী একোৱেই নাই তো মানে দেখাই আছে কোনোবাই বা ইউটিউবাৰৰ লগতে ঘূৰি আছে কোনোবাই বাৰু বাহিৰত দেখাই আছে ভাল কথা বাহিৰ চাই আছোঁ আমি বাছ কিছুমানৰ আৰু কণ্টেণ্ট চলি নোহোৱাৰ কাৰণে বোলে মদ আৰু ড্ৰাগছত ধৰি লাগ চলি নোহোৱাৰ কাৰণে মদ আৰু ড্ৰাগছত কণ্টেণ্টগিলা দেখিছা না মানে কি ক'ম আৰু তো তাৰ কাৰণে যিমান পাৰোঁ আমি মানে এই নিউলিকে এই জংলী চিৰিজটো ষ্টাৰ্ট কৰাৰ চেষ্টা কৰিছোঁ যাতে অলপ ইউনিক দেখাব পাৰোঁ আপোনালোকক আৰু যেতিয়া আমাৰ চেনেলটো গ্ৰ'থ হ'ব টিম ডাঙৰ হ'ব তেতিয়া আৰু ভয়ংকৰ মানে কেমেৰা মানে ধৰক লৈ জাগা চাগা বঢ়িয়া জাগা যাম আৰু এইগিলাতো আকৌ জাগাই নহয় জাগা হৈ এইগিলাও বহুত ৰিক্সি জাগা মানে দিনতে মানুহে নাম সুধিলে মানে ভয় কৰে কিন্তু মানে আমাৰ পৰা বহুত দূৰ না সেইটো ফিলিংটো আমাৰ নাই কিন্তু মানে আমি ভালকৈ হিষ্ট্ৰীটো নাজানো আৰু কি জানে না যোনদিনা জানিম আমি ইয়াতে আহিবি এইবাৰ দিন আৰু মেইন কথা কি জানে না 11:30 মানে হৈছে না তাৰ কাৰণে মানে অলপ ফিলটো হোৱা নাই সেই 12টামান বাজিব দেখোন হাৱা আমাৰ তাৰেতো ৰিক বোলা চলটো এই সৰুই এইটো 11টা বাজিলে বাহিৰত মুক্তি আহিবা ভয় কৰে 6টাত মুঠি আমি ক'ত বহি আছোঁ চখানত লাগত এটা লাইট জ্বলাই পেলাই দেৱতা হুলালালা হু মানে এইটো খালি হাতটো মাৰা তুমি তো দগ গাইছ বঢ়িয়াকৈ ইয়াতে অলপ টাইম থাকোঁ আৰু কি ক'ম বাইকখনতে থৈ দিছোঁ মজাকৈ আৰু ইমাৰ্জেঞ্চিত টৰ্চটো আছে লগতে বাইকত হেলমেটটো আছে চাৰিপাত আছে কিবা যদি ইমাৰ্জেঞ্চি মানে ধৰক প্ৰব্লেম আহি যায় দিনৰ পৰা গুচি যাম আৰু তো গোটেইখিনি ৰেডি কৰি থৈ দিছোঁ আৰু বাকী জাষ্ট লাইটটো জ্বলি আছে কাৰণ লাইন জনাই তাক লাগি তো গাইজ বহুত টাইম তেতিয়াৰ পৰা বহিলোঁ ক'ৰবাত থিয়াও দিলোঁ বাছ অস্বস্তি কাৰণ ঘৰৰ ভিতৰত থকা আৰু বাহিৰা জগত এখনে তেজে জস্তে মানুহৰ বহুতখিনি টাইম লাগে জানে আপোনালোকে গতিকে টাইমটো দেখা বেছি মানে নৰ্মেল টাইম দেখাই দিলে আপোনালোকে সেই কৰিব পাৰে তো ডাউট কৰিব পাৰে তো মই দেখাই দিছোঁ হোৱাট ইজ দ্য টাইম ইন ইণ্ডিয়া তো দেখা বেছি 12:21 2 জুন মানে ভিডিঅ'টো শ্বুট কৰি আছিলোঁ আমি 1 জুনৰ দিনা মানে যিহেতু ৰাতি 12টাৰ আগত কৰা গৈছিল তো তাৰ কাৰণে 1 জুন হৈছিল দেন এতিয়া 2 জুন হৈ গ'ল তো মানে 2 তাৰিখ পৰিল আৰু 12:21 হ'ল বাকী গাইছ এনেকা মহৰ কামাৰ ভূতটো বাদ দাও ভূতৰ ইতাকলৈকে মানে ছত্ৰছায়াও দেখা নাই প্লাছ ভয়ো লগা নাই ভূতক লৈ কিন্তু মানে মহ শুদ্ধ মহ একদম মহৰ কামাৰ আৰু গৰম দগৰি গৰম শ্মশান খান জয় মহাকাল যিহেতু মানে চেলেঞ্জটো লৈছোঁ আৰু পূৰা কৰি যামেই সেই কথা আৰু বাকী ৰাতিপুৱা হৈ সূৰ্য হ'লে একদম ভস্ম কৰি দিয়া কামাক লগা হ'লে নাই ইমান দেৰিক লাগি মই নাপাওঁ
3টামান বজাত গুচি যাম খনত টাইম আছে খনত টাইম স্যার তো গাইছ মই অলপ তাৰ পাই দূৰত আহিছোঁ দিয়কচোন কিন্তু মোৰ ঘাম চাক মোৰ যেখান্তি ঘাম ওলছি মানে মোৰ যেখান্তি ভয় লাগছে মই আপোনালোকৰ আগত দেখাইছোঁ কিন্তু সি আপোনালোকক দেখাব খোজে নাই কিন্তু তাৰ ভিতৰি এনেকুৱা ভয় খাই আছে চলটোই মই গম পাইছোঁ এইটো কথা গোটাই ঘামে ধুয়ে দিছি দেখাই আছোঁ ৰ'বচোন এনাই যাই কিনে দেখাব চেষ্টা কৰিম আকৌ নকাওঁ কাৰণ ক্লিপটো হ'বই টচ মাৰিব নালাগে কি টচ মাৰি আছা মই আহিলোঁ কিবা এটা ক'ব লগা হৈছিল সেনাহান এই কেমেৰাটোই লৈ কৰি আছা কেমেৰাটো অন নকৰিলে কেনে কৰিছা হা দেখিছোঁ মই বন্ধ কৰিছোঁ এই খামচা বেগ চেক কিয় ল'লি ললো নাই বেগটো লৈ ৰেডি হৈ থাকিলো কিবা প্ৰব্লেম হ'লে দাউৰিম গাড়ী চাবি পাতো লগাই থওঁ ৰ তাই হে খামে ধুয়ে দিছি কিন্তু বাহা এনাম খাত আৰু চাবি তুমি লগাই থৈ দিওঁ চা না হয় পাদ্ৰা মুতেৰি চাল মুতেৰি নহয় দিয়ক মুতেৰি বুলি কে কয় চাবি লগাই থৈ দিছোঁ দেই কিবা প্ৰব্লেম হ'লে ধৰকে গুচি যাম তো গাইজ প্ৰথমতে টাইমটো দেখাই দিছোঁ মই আপোনালোকক মানে জইনালৰ টাইম তো গাইজ দেখা পাইছি না টাইমটো তো টাইমটো চাওক 1:05 মানে 1:05 হ'ল এতিয়া বৰ্তমান 2 জুন 1:05 তো এতিয়া বঢ়িয়া ফ্লেছটো মাৰিলোঁ ৰ'ব মানে কি হ'ল কেছটো আছলো ঠিকে মানে জইনালো আছিল মোৰ লগত কিন্তু মানে পেচাব কৰা লগা বুলি কৈ সি মানে অলপ ছাইডত দেখি গুচি গ'ল মানে এই নদীটোৰ পাৰত দেখি গুচি গ'ল যিহেতু শ্মশানৰ সন্মুখত এটা নদী আছে যাই বহুত টাইম তাক দেখাই বনাই যাওঁ ৰ'ব অলপ আগে যাওঁ মানে ৰাতি চেলেঞ্জগিলা কৰোঁ দিয়কচোন মানে কি ক'ম আৰু মানে ভিউজৰ কাৰণে কিবা মৰিব আন অৱস্থা হৈছে দেখা পাইছি না বালা আৰু কাষত এখন এই দলং এখন সেইটো লাইটটো মই তেতিয়াৰ পৰা দেখাই আছোঁ আপোনালোকক দেন এইটো নদীৰ পাৰ সেইটো পাগল দিয়া নদী এই সেইখন শ্মশানখন তাতে বাইকখন আছে কিবা কোক গেল ক'তনো আই কিবা কি আহি পাইছে ৰ'ব এক ছেকেণ্ড এই 1 বজাত বৰ জুতু পুতু ধৰক এইগিলাখান দেখা পাইছি না সেইখন দলংখান এইটো জইনিয়াল ঐ জইনিয়াল জইনিয়াল কি হ'লে গাইছ জইনিয়াল কেনে কৈছা মুতি আছোঁ মুতাখিনিও দেখো মুতিহে আছা মাতমেন নেকি মাতি উচৰি যাব ৰায় দিয়ক ঠিকে আছে দিয়ক মুতি আছিল বোলে মই বোলে গাছ ভূতে চুতে ধৰিলাক নেকি সেই নদীৰ ঘৰত জলকবি চুবিৰে ধৰি পেলাই মোৰ ঠেকুৰা যা নামি যা একেলগে মৰগে সোমাই যা মুতা হ'ল না এতিয়া দেখাবা বাৰু পাৰাতো দে ঠিক আছে তো দেখা আমি বামুণ মানুহ যেতিয়া পেচাব কৰি থাকোঁ লগুণ চগুণ লোৱাৰ পিছত নামতেই গম পা মুখেদি আহিছি কাৰণ মই লগুণ লোৱা নাই না তেতিয়া মই গম পাম লোৱাৰ পিছত তো দেখাই দিছোঁ গাইছ এইটো পাগল দিয়া নদীটো দেখা পাইছি এইগিলা পানী দেনে সেইখন দলংখন এই পোহৰ মাৰি দিছি দিয়ক পোহৰটো দেখা পাইছি না য'ত পচি দলংখন বাকী এইগিলাখন দেখা পাইছি কি জাগা আহি পাইছোঁ গাইছ এইগিলা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তো তাৰ কাৰণে এইগিলাখন আৰু লাষ্ট এখন গাড়ী আছে গাড়ীখন তেতিয়া পৰা জামকে মানে ফেট দি আছে কিন্তু জনাই এতিয়ালৈকে 1 বজালৈকে আছে সি তো য'ত কালি কিন্তু বাইক চিক অলপ লহালক কৰাৰ কাষত থাকোঁ যাওঁ অলপ লহালক কৰাৰ কাষত থাকিলে মানে অলপ হয়তো কমি থাকে আৰু টাইম কিমান হ'ল জানো না 1:10 হ'ল তাতে ওচৰতে 5 আছিল 1:10 হ'ল মোৰ লুমচুম খোজবাম হ'ব পাৰে খোজবাম হৈছে মোৰ গাইছ মই একদম বঢ়িয়াকৈ চিকটি খাই ঘূৰি আছোঁ আৰু সি বাইকৰো পাতে বহি আছে তাৰ মানে গম পাইছোঁ মই হনুমানক পূৰা বিশ্বাস কৰোঁ না ফুল বিলিভ কৰোঁ সেইকাৰণে মই অলপ পাৱাৰ এটা পাই আছোঁ যেতিয়া পজিটিভ বাকী আছে এইবাৰ ভালকৈ দে এই নুমুচপি গাইছ ইয়াতে গম পাইছি না খাম নহয় মানে কি হ'ল গাইছ মই কৈ দিছোঁ তাতে যায়গে নদীৰ গড়াটোত ৰখি আছিল মই সেইখিনি টাইম বেয়া চক খাই গৈছোঁ মানে মই বোলে কি হ'ল চেলেঞ্জ কৰিব আহিছোঁ কিবা হৈ যাব ঘণ্টা মাক বাপাকে মোক উঠাই লৈ যাব চস্ত্ৰী লৈ যাব সেইটো চক ইমান ভয়াকে সোমাই গৈছে চক মাথাত সেইকাৰণে অলপ খাম চাম হৈছে অলপ আৰু গৰমৰ দিন খাম অলবই এইগিলা মাত নিদিবি পাগল নেকি মই আছোঁ দিয়ক মই ভালে আছোঁ গাইছে এই চন্দ্ৰটো দেখি মোৰ এটা গান মনত পৰিছে এনাহান জাগাটো কালি কালি ৰাতো মে
गिनता हूँ सितारों को तन्हाई में मैं रोया गले लगा दीवारों को তোর কেন করলি আই ৰ ভাগা লাগছি ৰ বহিছো ৰ তলে চলে ভালকে থাক অলপ মানুহ দৰে থাকছো নহয় মাত্ৰাতকে উইলে আৰু সেইখন দৰে বহিলো নাই 1টা বাজিল তেৰ কি নাটক বাজি কৰিব লাগে আৰু গেলি হ'ল হয় জানাই মাত উইলে দে বহি থা এনাহান কৰে কিবা ভয় নালাগিব আকলাই আছো তোৰ বাহিৰে মই আকলাই মুতি কক মুতিয়া যা ইয়াতে অচাতে মুত মই ইয়াতে আছো পথ দেখাই আছো বেছি দূৰ যাব নালাগে গাইছ ক'ৰবাত 2টামান বাজিল কিন্তু আচৰিত কনষ্ট্ৰাকশ্যনৰ কাম মানে মাটি খান্দা কাম এতিয়াও চলি আছে মানে মেবি যাতে ভাত তাত খাবা গৈছিল নেকি যাই আৰু আহিল আৰু গেল মানে মাটি খান্দা প্ৰচেছটো ঘৰে ৰাতি চলি থাকে কিজানি বাকী দেখি না খাম চাম মানে খাম বুলি ক'লে মই কি ক'ম আপোনালোকক মানে নিগেটিভ মানে এটা ভাৱ আহি থাকে অলপচোন যি নহওক ধৰক এইখিনি টাইমত এটা অচিনাকি জেগাত কিন্তু গাইছ চেলেঞ্জ লৈছোঁ যাতে কৰিম যি কি নহওক মোৰ লগত জইনাল আছে বেলেগ টেনশ্যন নাই মোৰ জইনাল আছে জইনালৰ লগত মই আছোঁ মোৰ লগত জইনাল আছে বাছ কি এইগিলাখান মচন নিৰ্ভৰ বিদ্যা কৈছোঁ এইগিলা ফাল্টু নহয় এইগিলাখান জেগাত এইগিলাখান বস্তুৰ কাৰণে মোৰ খং উঠে জানে না আৰু গাইজ মানে ঘৰৰ কি দিছে এইগিলাখান আৰু গাইজ যদি ঘৰৰ মানুহে যদি মানে এইগিলাখান কৰিব আহা বুলি গম পায় এনেকুৱা নহয় বিদ্যা গাইছ বাহত শিলগুটি লৈ ল'লি জানাই টং 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 চাউণ্ড উঠি চি কেমেৰাটো উঠছি চাউণ্ড উঠছি ন দেচোন সেইটো হ'ব বাৰু তো গাইজ যদি মানে লুম হেৰে চিছা গোটাই দেখালি ভালকে দেখ ভাই ক'বা নোৱাৰোঁ দে ঘৰ যাই পাম না নাপাওঁ আজি কিন্তু গাইজ মানে ঘৰৰ মানুহে গম পালি এইটো ভিডিঅ' চাই পেলাই বজাব বিদ্যা কৈছোঁ মই এনথত দেখা নাথাকা বুলি কৈছোঁ ই আমত দেখা নাথাকা বুলি কৈছোঁ ফোন মাৰিছিল ফোন মাৰোঁতে মই কৈছোঁ বোলে প্ৰীতম দেতে থাকিম দে এতিয়া যাবৰ ইচ্ছা নাই মোক নোদে মই আহোঁতে কৈয়ে আহিছোঁ মানে এনথতে থাকিম বুলি তো সেয়াই আৰু গাইজ ভিডিঅ'টো তাৰমানে ফাৰ্ষ্টতো যদি কোৱা নাই আপোনালোকৰ কাৰণে বহুতখিনি মানে এনেকুৱা এটা জেগাত আহি পেলাই আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ তো প্লিজ যিসকলে নিউকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইবটো কৰি দিব এই বাপা আৰে আৰু আহিব একদম আমি একদম ক'লোঁ না ইউনিক বনাম আমি সেইগিলা কপি পেষ্টৰ জামানা গেল আৰু সেইগিলাখান আমি না ফ'ল' কৰিছিলোঁ নিজৰ ভাইৰে দাইদেৰে বুলি ভাবি বোলে এহেঁতে কিবা এটা কৰিব খুজিছে অলপ ছাপোৰ্ট কৰি দিয়ক যিমানখিনি পাৰে ছাবস্ক্ৰাইবটো কৰক যিসকলে কৰা নাই মানে অলপমান বাঢ়াই দিয়ক ৰিচ বাঢ়াই দিয়ক ভিডিঅ'কেইটা অলপ ভিউজটো জাহান কৰি দিয়ক সেইখিনি আপোনালোকৰ ওপৰতে ডিপেণ্ডেড কৰিব দিয়ক প্লিজ কৰিব বাকী জইনাল মই এটা কথা ভাবিছোঁ মানে আমি জংলী চিৰিজটোত মানে আৰু এটা আপডেট দি দিওঁ মানে আমি কণ্টিনিউৱাৰ জংলী চিৰিজটোৰ ওপৰত বহুতখিনি কাম কৰিম বুলি ভাবিছোঁ অনাগত দিনকেইটাত মানে যিহেতু মানে সেনেকুৱা ধৰণৰ ভিডিঅ' অসমত খুব কম বনাই আছে আমাৰ চকুত পৰাত আৰু তো সেনেকুৱা ধৰণৰ ভিডিঅ'ত আমি অতি সোনকালে বেছিকৈ ফ'কাছ কৰিম তো জংলী চিৰিজটো ফুল্লি চলিব আমাৰ জুনৰ মাহটো তো ষ্টে টিউন পূৰা একদম চাই থাকক আপোনালোকে আৰু মৰম দি থাকিব জংলী চিৰিজটো যিমান পাৰোঁ মানে বাইকৰ ঘৰত পাগল হৈছে ডাবল ষ্টেণ্ড মাৰি দিছোঁ ভাল মানছোঁ দে এইগিলাখান জেগাত আহিব এনেকৈ তুমি মাৰা হা দেখো মোক হ'ব দে ডিষ্টাৰ্ব নেদাওঁ তোক গাইছ নহ'লে এইটো যোৱা হ'ব এইখিনি টাইমতে কিন্তু মেইন কথা চেলেঞ্জটো সম্পূৰ্ণ হ'বাই লাগিব আমাৰ সেইটো মেইন উদ্দেশ্য আৰু বাকী মোৰ আৰু ঘুমবা টান লাগে এন জেগাত অদ্ভুত ইও গোটাই গাইছ দক ই অলপ ঘুমাক মই অলপ জাষ্ট পঢ়া দিছোঁ কাৰণ ইমান ৰিক্সত দিব নোৱাৰে বেছি না দৌৰটোত নিমিব নোৱাৰোঁ এনেকৈ বাৰু ঘুমাক মোৰ অভ্যাস আছে দক মোৰ 3-4টা মিনিমাম মোৰ বাচিয়ে যায় মই একদম কি আই শুনি নি আই জকাই ধৰিছি নাই হেল্ল' কি বলা দিও কি বেমাৰ যে লৈছি সেইকেইটা সেই 22-23 বছৰীয়া বুঢ়াৰ দৰে জকাই ধৰিব পিঁয়াজ চেনি ধৰিব দেৱতাই ধৰিব মাত তাৰ নহয় মই কিবা সপোন এটা দেখিছিলোঁ দেখিয়ে ভাল জেগাত ঘুমিছে আজি সোমবা গৈছিলোঁ তাকো আটা ভাৰি ভাৰি উঠাই দিলা আৰু এইফালে চৰাইৰ মাত্ৰাত শুনা পাইছি না মানে আৰু ৰাতিপুৱাই টাইম দেখাই আছোঁ আপোনালোকক হৈছে 2:30 নাজানো আৰু কি হয় কি এতিয়াক লাগি থাকে মইতো আছোঁ এনেকৈ মৰা বাচাৰ নিচিনা আছোঁ যাবা হে জনাই এইখিনিতে আছোঁ নহয় যচোন কক যা কি হ'ল যচোন কি হ'ল নাই আকৌ যচোন গাড়ী ষ্টাৰ্ট দিছোন চাবি দি হ'ল কি সেই পিছত কৈ আছোঁ ৰ'ব
কেমেৰা চলি দেখব দে কেমেৰা চলি দেখব চাবি ক'ত চাবি নাজনো হৈছে কি তো বুজি তো মই ৰাস্তাত কম না এবাৰে জোৰ ফটকে ভাস চাবি দি ৰ এক ছেকেণ্ড তই ইয়াৰ পৰা জোচোন আগে এবাৰে জোৱাই ৰাস্তাত কমাই কেমেৰা বাদ দিয়া ইয়াৰ পৰা জোৰ সোনকালে কেমেৰা মই কেনেকৈ ধৰি ৰাখোঁ এই হ'ল কি এটা হঠাৎ তই জোচোন মই ৰাস্তাত কম না তোৰ কথাখিনি তো গাইছ তাৰ পৰা দাউৰা দাউৰিকৈ আহিলোঁ কি হ'ল কি নহ'ল নাজানিলোঁ সি জাষ্ট আহি কিনে শান্তি জেগা অলপ মোকা লান পাই কিনে ইয়াতে কৈছে গাড়ীখন ৰাখি দি বহি লওঁ মই তো এফালে বঢ়িয়াকৈ গাড়ী ৰখাই দিছোঁ গাড়ীৰ চাউণ্ড উঠি আছে টনটনে আহিছোঁ একদম শুনা পাইছি না গাড়ী একদম হাওভাৱে মই চলাই লৈছোঁ কাৰণ কাৰো আকৌ হ'বা দিব নোৱাৰে এৰো আকৌ হ'বা দিব নোৱাৰে ময়ো নিজক চাব লাগিব তো এফালে ইভিনকৈ বহি লৈছে হ'ল কি তোৰ মানে কৈছোঁ হ'ল কি হা মুখেদি ক কিবা দেখছা কিবা কি হ'ল কি আই নাজানো পানী খাবি খাই ল অলপ পানী খাই ল কাৰণ গাইছে ৰাতি যোনটো চক খাই না সেইটো একদম বেয়া চক বহি লৈছোঁ ভালকৈ বহি ল ৰাস্তাটোত বহি ল ভালকৈ বহি ল কইটা ভালকৈ ক দেখাই ল তো হ'ল কি কো ৰস পোহৰ কম ভাবে পাৰে তো গাইজ মই কৈছোঁ আপোনালোকক তো মই লাষ্ট কোনটো বা ক্লিপ ল'লোঁ মোৰ মনত নাই বাৰু ক্লিপটো লৈ জাষ্ট মই মানে অলপ পেচাব কৰিব চাইডত দেখি গৈছিলোঁ য'তে মানে গাইজ এনেকুৱা ফিল হৈছে মোৰ এই মই কচমছে কৈছোঁ আপোনালোকক মানে বেগটো জানো মানে একদম মানে বহুত বেছি ভাৰী লাগি গ'ল আৰু জাষ্ট কাণ দুখনত জানো কোনোবা মোক হেঁচি হৈ আছে মানে সেনেকুৱা এটা ফিল হৈ গ'ল হয় মোৰ মাথা চাথা একদম মানে নষ্ট হৈ গ'ল মাথা চাথা যে মানে হ'ল কি বেগটো মই মানে ইমান ভাৰী পাইছোঁ মানে প্লাছ কাণ দুখনত কোনোবা জানো হেঁচি হৈ আছে আৰু এটা মেইন কথা গলৰ অইদি মানে মানুহ নাকেদি যিটো গৰম হাৱা লয় সেইটো ডাইৰেক্ট গলত পৰি আছে মানে কোনোবা জানো পিছৰ পৰা নাকেদি হাৱাহে মাৰি আছে তো মোৰ মানে মাথাটো একদম চক লাগি গ'ল কাৰণ গাইজ মানে কি কেছটো মই ষ্টাৰ্টিঙৰ পৰা আপোনালোকক মানে মই দেখাই আছিলোঁ তো মই ইমান ভইচো খোৱা নাছিলোঁ প্লাছ ভাবিছিলোঁ যি মানে এনেকৈ নৰ্মেলকৈ চেলেঞ্জটো কৰিম জাষ্ট গুচি যাম তো টাইমটো কিমান হৈছে মই দেখাই আছোঁ আপোনালোকক এতিয়া টাইম কিমান হ'লে মোবাইল মোৰ লগতে আছে তোৰ লগতে আছে নেকি ক'ত আছে এইটো পকেটত আছে অ'কে তো গাইজ মই টাইমটো দেখাই আছোঁ আপোনালোকক এক ছেকেণ্ড গুগলতে মাৰি দিয়া বাৰু টাইমটো নে গুগলত নহ'লেও হ'ব মাৰি দি নাংগে নৰ্মেলকৈ চাওক তো টাইম দেখা পাইছি তো টাইমটো চাওক 3:12 তো মানে তাতে জাষ্ট আমি লাষ্ট ক্লিপটো লোৱা মোৰ মনত পৰে 2:08 মানত ল'লোঁ নেকি নে 2:38 মানত লৈছিলোঁ কিজানি লৈ সেইখিনি টাইমতে মই মানে ছাইডত দেখি পেচাব কৰিব গ'লোঁ ছাইডত দেখি য'ত মানে এনেকুৱা এটা কেম্বা মানে নিগেটিভ ফিল হ'ল তো মই জইনালক ক'লোঁ যি ইয়াতে বেছি টাইম ষ্টে কৰিব নোৱাৰা এবাৰ সোনকালে যাই থকা ভাল বেলেগ এটা জেগাত কৈছা সেনেকৈ কনা মোৰ বুক থপ হয়তো মই খাইছিলোঁ মোৰ তাতে মাতে ওলোৱা নাছিল গাইজ আৰু জেগাটো ইমান বেছি মানে অকল চৰাইৰ মাত এতিয়াও চৰাইৰ মাত শুনি আছে কাৰণ ৰাতিপুৱা হ'ব 3টা যিহেতু 12 হ'ল কাৰণ ৰাতিপুৱা হ'ব বেছি টাইম নাই আৰু 3:12 হ'ল 4:10 মানত হৈ যাব হ'ব আৰামছে হ'ব ভাল বাচিছোঁ দেই গাইজ মানে একদম মাইণ্ডছেট হিলে দিছে মোৰ সেইবিলাক বঢ়িয়াকৈ পঢ়িলোঁ যাব লাগে আৰু শুন এতিয়া ঘৰত যাম যাই গাইজ মোৰ কি হয় নাজানো কাৰণ এই ৰাতি মই ঘৰ ওলাম যায় ইটো আমাৰ তাতে থকা বুলিয়ে কৈছে আৰু প্ৰব্লেম নাছিল থাকে হ'লেও সেই আৰু পুৱা সুধিলে কম বোলে গুচি পুৱা কি অলপ টাইম ৰখিম লগা হ'লে তহঁতৰ তাতে যায় নালগে আৰু ৰখা ৰখি নাই নহয় সেইটো নাই তহঁতৰ গাঁৱতে ৰখিম ক'ৰবাত ওচৰে তো গাইজ ভিডিঅ'টো বেছি আৰু দীঘলীয়া কৰি নাথাকোঁ অলপমান দেৰিকৈ পুৱা হ'বই লাগে ইয়াৰ তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰখিনি কৰি থৈ দিব আৰু যদি এনেকুৱা আৰু তাৰমানে চেলেঞ্জিং ভিডিঅ' লাগে হৰৰ ভিডিঅ'
ক'ব আমি Next বনাম next আমি আৰু বেছি চলি লৈম বেছি চলি লম মানে এনেকা জেগাত গেলি কোনো দিনো 2টা বা 3টা এনেকে নাচব বহুতখিনি ৰিক্সি হৈ যায় তো ধৰক বেয়াকৈ চক খাইছোঁ এইটো মই নকওঁ যে অকল এইটো মানে মোক কিবা এটা এফেক্ট কৰিছিল কিন্তু মানে এইটো মোৰ নিগেটিভ মাইণ্ডছেটৰ কাৰণে হ'ব পাৰে বস্তুটো কাৰণ সেনেকুৱা জেগাত এটা নিগেটিভ মাইণ্ডছেট অহাটো স্বাভাৱিক কথা তো ভিডিঅ'টো আজি ইমানতে এণ্ড কৰি দিওঁ চাই ভাল পালে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰখিনি কৰি থৈ দিব ছাইডত দেখা বেলেগটো প্ৰেছ কৰি দিব দেন এতিয়া জয়নালতে ঘৰত যাওঁ তাতে অলপ ৰেষ্ট লওঁ অলপমান পুৱা হ'লি মই ঘৰত যাম দেন কালিৰ পৰা আৰু ভিডিঅ'ৰ কাম আছে তো চাই থাকক অলপমান চক খালোঁ ভয় খালোঁ আকৌ নাহিলা ঠিক নাগে ষ্ট্ৰং আছোঁ তো মই মানুহটো ৰং আছা গম পাওঁ গেছি গম পাইছি গাড়ী ষ্টাৰ্ট কৰিব একে এইটো লাইটো ভৰাই লওঁ তো দক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে তেতিয়ালৈ বাই বাই জয় অসম দক জষ্টটো আজি কমি গৈছে গুড মৰ্ণিং মানে গুড মৰ্ণিং ঠিক আছে দক